ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম গণিতৰ 2 নম্বৰ চেপ্টাৰ বহুপদ বা পলিনোমিয়েলছ। তো বহুপদ মানেনো কি? বীজগণিতীয় ৰাশিৰ চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হ'লে তেনে ৰাশিক কি বোলে? বহুপদ বোলে। বীজগণিতীয় ৰাশি এটা এটোৰ চলকৰ ঘাতসমূহ যদি পূৰ্ণ সংখ্যা হয়, পূৰ্ণ সংখ্যা মানে কোনবিলাক? 0 1 2 3 4 5 6 এইবিলাক। তো এনেকুৱা হলে তেনে ৰাশিক কি বোলে? বহুপদ বোলে বা পলিনোমিয়েল বোলে। তো যেনে লৈছো 2x² + 3। তো ইয়াত xৰ ঘাত, x হল চলক, xৰ ঘাত 2, 2 এটা পূৰ্ণ সংখ্যা, সেই কাৰণে এটো কি হ'ব? এটা বহুপদ হ'ব। তো ঠিক তেনেকৈ যদি ধৰো এইটো ললো x + 2, এইটো এটা বহুপদ। ইয়াত চলক xৰ ঘাত হল 1। তো চলকৰ উচ্চতম ঘাত 1 হলে তেনেকুৱা বহুপদক একঘাত বহুপদ বুলিও কোৱা হয়। যদি এইটো লও x² - 3, এইটো চলকৰ উচ্চতম ঘাত 2 হলে এইটোক দ্বিঘাত বহুপদ বুলি কোৱা হয়। বা বহুপদ এটাত দুটা পদ থাকিলে এইটোক দ্বিপদ বুলিও কোৱা হয়। ধৰক এইটো আৰু এটা ললো, তিনিটা পদ আছে, x², 3 আৰু 3x, এইটো তিনিটা পদ থকা হলে ত্ৰিপদ বহুপদ বুলিও কোৱা হয়। তো এতিয়া এইবিলাক বস্তু আমি আগত পাই আহিছো। তো বহুপদৰ শূন্য বুলিলেনো কি বুজা? বহুপদৰ শূন্য বুলিলে হল, ধৰো x + 2 এইটো এটা বহুপদ। ইয়াত xৰ মান কি বহালে এই বহুপদটোৰ মান শূন্য হ'ব? এইটো কোৱা হ'ব x + 2ৰ শূন্য। তাৰমানে xৰ জাগাত যদি আমি -2 বহাই দিওঁ, তো এই গোটেইখিনিৰ মান কি হ'ব? শূন্য। মানে -2 + 2 = কি হ'ব? 0। তো এই বহুপদটোৰ কাৰণে শূন্য হ'ব -2। তো আমি আজি ইয়াত 2.1 যিটো অনুশীলনী আছে, তাত আমি যিখিনি বস্তু লাগিব সেইখিনি কৈছো যে বহুপদ এটাত যিমানটা শূন্য থাকে, আমি যদি এইটো লেখ আকো তেতিয়া হলে আমি স্থানাংক জ্যামিতিক দুটা অক্ষ পাইছিলো, এটা x অক্ষ আৰু এটা y অক্ষ। এইটো y অক্ষ আৰু এইটো ললো x অক্ষ। তো যদি xৰ বহুপদ হয়, সাপোজ px এটা বহুপদ, এইটো যদি xৰ ঘাত, এই বহুপদটোৰ xৰ ঘাত 1 হয়, তেতিয়া হলে এই যিটো স্থানাংক জ্যামিতি আছে, ইয়াত যদি আমি ইয়াৰ গ্ৰাফটো আঁকো তেতিয়া হলে ই x অক্ষক এটা বিন্দুত কাটিব। ধৰো গ্ৰাফটো এনেকুৱা হ'ব। আৰু যদি px এটা বহুপদ, এইটো দ্বিঘাত বহুপদ হয়, এইটো কি হ'ব? এই x অক্ষটো দুটা বিন্দুত কাটিব, এনেকুৱা হ'ব পাৰে। তো এতিয়া উল্টাকৈ আমাৰ যদি গ্ৰাফটো দিয়া থাকে, দে এই গ্ৰাফটো ধৰো এটা px বা px এটা বহুপদৰ গ্ৰাফ দিয়া আছে। তো আমাক সুধিছে যে ইয়াৰ শূন্য কেইটা হ'ব? তো যেহেতু x অক্ষক দুটা বিন্দুত কাটিছে, এই কাৰণে ইয়াৰ শূন্যৰ সংখ্যা হ'ব দুটা। বা এতিয়া এই গ্ৰাফটো যদি এনেকুৱা হয়, তেতিয়া কেইটা বিন্দুত কাটিব x অক্ষক? এইটো x অক্ষ 1 2 3। তো এই কাৰণে ইয়াৰ বহুপদৰ শূন্যৰ সংখ্যা হ'ব কেইটা? 3টা। ঠিক আছে? এনেকুৱাকৈ আমি প্ৰথম যিটো চেপ্টাৰ আছে 2.1 সেই কেইটা অংক কৰিব লাগিব। তো ইয়াত চাও কি আছে? কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰত দিয়া আছে, প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিওৱা। তো ইয়াত চাও এইটো লেখ, এইটো x অক্ষক কোনো বিন্দুত কাটা নাই, গতিকে pxৰ শূন্যৰ সংখ্যা কেইটা হ'ব? নাই, এইটো কাটাই নাই। আৰু এইটো লেখটো x অক্ষক এটা বিন্দুত কাটিছে, গতিকে pxৰ শূন্যৰ সংখ্যা হ'ব 1। এইটোৱে এটা দুটা তিনটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব? 3টা। আৰু ইয়াত এটা দুটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা 2টা। ইয়াত 1 2 3টা 4টা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব? 4টা। আৰু ইয়াত এটা দুটা তিনটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব? 3টা। গতিকে আমি উত্তৰবিলাক কেনেকৈ লিখিম? যে এইটো লাগিলে গ্ৰাফটো আঁকি ল'ম 1 1, এইটো ইয়াত আঁকি পেলাই ধৰো এইটো এনেকুৱা আছিলে, এইটো x অক্ষ, এইটো y অক্ষ, এইটো আছিলে লেখ। তো আমি লিখি দিম সলিউশনত যে pxৰ শূন্য নাই। হল এনেকৈ আমি বাকীবিলাকো কৰিব লাগিব।